Hi friends, welcome to my YouTube channel tanushree style. আমি যাই আছো হেৰিত শনি মন্দিৰ এটা বাইদেউহুনাৰ ইউনিটৰ ভিতৰতে হওক এবাৰ চাওঁ আৰু এইটো মন্দিৰ এয়া মোৰ কেমেৰাটো মানে বহুত লৰিছে তাৰ মানে ৰাস্তাটো এনে ভালে কিন্তু মানে তলৰ নুমি যোৱা হেন না খোজকাঢ়োতে আৰু মানে পৰীক্ষা মানে নৰায়ে খালি খোজকাঢ়িয়ে যাই থাক এনে লাগে আৰু এইগিলাখান চব অফিচ হয় আৰু এইখন হ'ল হস্পিটেল b.s.f হস্পিটেল হয় ভিতৰতে আছে কেম্পৰ কিবা হ'লে ইয়াতে চাব পাৰি আৰু এইগিলা বিল্ডিং আছে এনেকৈ মানুহ আছে এইগিলাখান কিছুমানৰ কোৱাৰ্টাৰো আজি কেইদিনমান ধৰি মই ভিডিঅ' দিয়া হোৱাই নাই তাৰমানে মনটোও বেয়া আৰু ইফালে হ'ল বৰষুণো দি আছে এনেকৈ বাহিৰত যাবই পৰা নাই আজি ভাবিলোঁ মন্দিৰত যাওঁ বুলি মন্দিৰ আছে বুলি ইয়াতে এটা আৰু শনিবাৰে ইয়াতে শনি মন্দিৰ আছে তাতে শনি পূজা হয় সেইকাৰণে আহিলোঁ বাইদেউ মই বাবু আৰু এতিয়া যাই আছোঁ আপোনালোকক দেখাই আছোঁ এইডাল যি গাছ আছে এইডাল হ'ল নাচপতি গাছ সৰু সৰু লাগিও আছে সন্ধিয়াৰ কাৰণে মানে দেখা পোৱা নাই আৰু এনেকৈ বহুতডাল আছে আৰু পকি ইয়াতে একদম তলত পৰি থাকে মানে ইয়াৰ বস্তু মানে কোনো নেবেচে না মানে ইউনিটৰ যি থাকে মানুহ থাকে তাহোনে খায় আৰু হ'ল ইভাগে পক্ষীও খায় এনেকৈ খায় আৰু বাইদেউ কৈ আছে ইউনিটটো বহুত ডাঙৰ আৰু কেতিয়াবা আৰু আহিম এদিন মানে ইফালে বহুত মানে পাহাৰৰ জাগা না সেইকাৰণে মানে বহুত ইফালে বহুত ৰাস্তা আছে আৰু ইফালে হ'ল আজি হ'ল সন্ধিয়াৰ কাৰণে বেছি বস্তু দেখাও হোৱা নাই সন্ধিয়াই মানে পূজা হয় সেইকাৰণে ভাবিলোঁ আজি এতিয়াই কৰি দিওঁ ভিডিঅ'টো কিন্তু কেমেৰাটো বহুত লৰিছে পিছলৈকে মই ধ্যান দিম যাতে লাহে লাহে খোজকাঢ়িব চেষ্টা কৰিম মই মানে এতিয়া মানে ভাবাই নাই এনেকুৱা হৈ যাবছে আৰু এইখন হ'ল কেণ্টিন আমি কালি আহিম বাইদেউ কৈ আছে আমি মানে 24 তাৰিখে ইয়াতে আহিলোঁ না সেইকাৰণে মানে সেইকেইটা দিন মানে কেণ্টিনত বস্তু একদম নাথাকে 3 তাৰিখৰ পৰা বোলে থাকে সেইকাৰণে আমি বস্তু পোৱাই নাই এই 2 দিনমান হ'ল আমি ঘূৰি অহা তাৰপিছত আৰু এতিয়া পাম কিজান সেইকাৰণে কালি যাম বুলি ভাবিছোঁ আপোনালোককো দেখাম কিনো বস্তু আছে নতুন কৰি আছে এইটো ইউনিট মানে অহা যোৱা হৈয়ে থাকে বেলেগ জেগাৰ পৰা আৰু আমাৰ আগতে কোৱাৰেণ্টাইন চেণ্টাৰ যিটো আছিল তাতে ইয়াতেন মানে ভৰ্তি হৈছে মানুহগিলাখান তাৰে পৰা এইবাৰ এতিয়া ইউনিটটো অহাৰ কাৰণে ইয়াত নতুনকৈ খুলিছে কেণ্টিনখন মানে কেণ্টিনখন থাকেই কিন্তু মানে বস্তুগিলাখান নাথাকে আৰু এতিয়া চাওঁ এয়া অফিচ এইগিলাখান চব আৰু এনেকৈ কাষাৰে এনেকৈ ফুল ৰুই দিয়া হৈছে আৰু ইমান ডিচিপ্লিন জগাগিলাখান ইমান চাফা অলপ হেৰি হৈ থাকিলে মানে ৰাতিপুৱা যদি অলপ পাত দেখা পা তাৰপিছত সন্ধিয়া টাইমত আৰু নাই আৰু চব চাফা কৰি দিয়ে এইটো ৰাস্তা চাওঁ উমি যোৱা গাছগিলা আমাৰ গৰখীয়া থানৰ নিচিনা কৰি ৰুই দিছে জানো মন্দিৰৰ মানে গেট হেনে লাগে আৰু এইটো হ'ল অফিচাৰৰ কোৱাৰ্টাৰ হয় আমি যেতিয়া মই আহিছিলোঁ তেতিয়া কালাৰ কৰি আছিলে নতুন এইটো হয় এয়া আমি আহি পালোঁ মন্দিৰ মানে পাওঁ হৈছোঁ আৰু সেইটো লাইট যি জ্বলি আছে সেইটো মন্দিৰ আৰু হ'ল এইগিলাখান চব হ'ল অফিচ তলটো মানে চব অফিচে আৰু চবতে অফিচৰ মানুহেই থাকে আৰু ইফালে আমি যাই আছোঁ বাইদেউ মই বাবু আৰু সেইটো পালোঁ মানুহ হৈছে ইফালে হওক চাওঁ ময়ো যাওঁ আপোনালোকৰ লগতে এইটোৱেই হ'ল শনি মন্দিৰ আৰু মই এতিয়া জোতা খুলি আছোঁ সেয়া ল'বৰ কাৰণে আৰু বাবু আৰু বাইদেউ নাযায় মানে বাইদেউ আৰু দেউতা এবছৰ হোৱা নাই না
সেইকাৰণে নোৱাৰে যাব। বাইদেউ মানে মোৰ কাৰণে আহিলে, বাবু আৰু বাইদেউ। মই আৰু অকলে আহিব নোৱাৰোঁ না, চিনিও নাপাওঁ এইগিলাখান জেগা। আৰু সিবাৰ আহোঁতে এইটো মন্দিৰত আহিছিলোঁ, কিন্তু এইবাৰ অহা নাছিলোঁ। এইবাৰ প্ৰথম আহিলোঁ এইবাৰ আৰু চাওক, মন্দিৰটো ইমান ধুনীয়া লাগিছে আৰু ইমান সাজাইছে। এনেকেই মানে প্ৰত্যেকবাৰ এনেকৈ যে আজি সাজাইছে এইটো নহয়, প্ৰত্যেকবাৰে সাজাইছে, এনেকেই থাকে। আৰু এয়া মানুহ আছে, এনেকৈ খাই আছে প্ৰসাদ। আৰু বাবু আছে, বাইদেউ আছে। আৰু ইয়াতে দিছে এনেকৈ খাব দিছে পুৰি তৰকাৰী, ভাজি, এনেকৈ পায়স। এয়া আমি শনি মন্দিৰৰ পৰা আহিলোঁ। আহি মানে আমাক আধা ৰাস্তাতে মানে বৰষুণে লাগ ধৰিলে। এয়া চাওকচোন, বৰষুণ আহি আছে। এইটো আমি এইবাৰ অফিচত এইবাৰ জিৰাই আছোঁ, বাবু, মই আৰু বাইদেউ আৰু দুজন মানুহ আছে। এনেকৈ এইবাৰ আৰু কেনেকৈ যাওঁ, আছে আৰু দূৰ আমাৰ সিভাগে যাবৰ কাৰণে। এই বৰষুণ দি আছে, যাব পৰা নাই। আৰু যাওঁতে নহয় একেবাৰে তেতিয়াই যাম, সেইকাৰণে ইয়াতে জিৰাই আছোঁ। আহক চাওঁ এইবাৰ কেনেকৈ যাওঁ ভাবি আছোঁ। আৰু ভিনদেউকো ফোন কৰিছে, ভিনদেউ আহিছে। এইবাৰ আৰু কিবা হয় চাওঁ। হাই ফ্ৰেণ্ডছ, আজি হ'ল নেক্সট দিন। আৰু হ'ল মই কালি আহিলোঁ, ৰাতি হৈ গ'ল আহোঁতে কাৰণ কিয় বৰষুণ পৰি আছিল না। তাৰপিছত আমি এটা অফিচত সোমিলোঁ। সোমাৰ পিছত এবাৰ এতিয়া আহি ইয়াতে চাওঁ যে ঘৰত লাইটে নাই, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। এইবাৰ আজি হ'ল আমি যাই আছোঁ, কেণ্টিন এখন আছে বাইদেউ সোণাৰ ইউনিটৰে, আৰু তাতে যাম। আহক চাওঁচোন কেনেকুৱা এনেকৈ। এয়া বাবু মোবাইল চাই আছে। এয়া কি হৈছে গুৰু? এইখিনি দেখাই দিছে, সি দুখ পাইছিলা সেই চেণ্ডেল পিন্ধাতে, সেইকাৰণে দেখুৱাই দিছে। এইবাৰ আহক আমি যাম। আৰু এই বাইদেউ, আমি গোটেইকেইটা ওলাইছোঁ আৰু এইবাৰ যাম। আৰু ভিনদেউ হেৰি ডিউটিত দিছে, এতিয়া নাই, আহি এতিয়া দুপৰীয়া ভাত বনাব লাগিব, সেইকাৰণে সোনকালে যাওঁ। এতিয়া আমি তলত নমি আহি পালোঁ আৰু এতিয়া যাই আছোঁ। এইখন শ্বিলং। আৰু এইটো হ'ল মন্দিৰ মানে এইটো দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ চব এতিয়া লগ লগা হৈ আছে, এটা মন্দিৰ বুলি ক'ব পৰা নাযায়। আৰু আমি ইয়াতে আহিম, আজি খানা আছে, মানে নতুনকৈ ইউনিট আছে না, এটা খানা দিছে। এইখনে কেণ্টিন, কিবা আহিছে গম পোৱা নাই। এয়া আমাৰ বাবুয়ে লৈছে। বাবু কি লৈছা? গোটে এয়া লৈছে বাবুয়ে নিজে এয়া হ'ল, এইটোৱে হ'ল মন্দিৰ। আমি আহিলোঁ বাবু আৰু মই। বাবুই খাই আছে আৰু এনেকৈ চবেই খাই আছে, চবকে দিছে ভিতৰত। আৰু এয়া বাবু খাই আছে পুৰি। এই আমাৰ খাৱা হৈ গ'ল আৰু বাহিৰত এনেকৈ চবেই খাই আছে। আৰু হ'ল 13টা ছোৱালী সেনেকৈ ভিতৰত দি আছে মন্দিৰৰ ভিতৰতে। আৰু গোটেই মাখা একেলগে খাব ভাল নালাগে না, আৰু সেইকাৰণে আৰু আমি বাহিৰত আহিলোঁ। এয়া বাহিৰত দৃশ্য, ভিতৰত যাওঁতে মানে ভিডিঅ' কৰাই নহ'ল বাবুত ধৰি। এই বাবু চোৱাচোন দাউৰি আছে, সি বুলিব নাজানেই, খালি দাউৰে। আৰু এয়া মই বাহিৰৰ পৰা এতিয়া দেখুৱাই দিছোঁ, এয়া খাই আছে চবে। বাইদেউ আহিব নোৱাৰে, সেইকাৰণে নাহিলে, আৰু বাবু আৰু মই আহিলোঁ। এয়া আমি মন্দিৰৰ পৰা আহিলোঁ, মন্দিৰৰ খানা দিলে ভালে লাগে খাই সিহঁতে। আৰু এতিয়া বাবু আৰু মই যাই আছোঁ। এয়া বাবু আহা, বাবুই খালি পায়স আৰু পুৰিয়ে খালে, আৰু বেলেগতো জ্বালা হৈছে না, সেইকাৰণে খাব নোৱাৰিলে। আৰু বিল্ডিংটো বাইদেউ শুনাৰ বিল্ডিংটো দেখাই দিওঁ। এইটো হ'ল বাইদেউ শুনাৰ বিল্ডিং, ছেকেণ্ডটো আমি চাইছোঁ। এইদিয়ে যাব পাৰে সেইকেইটা কোৱাৰ্টাৰত, সেইকেইটা আমি ইফালেদি যাম, এইটো আৰু ইফালেদিও যাব পাৰে এনেকৈ। আমি সেইফালৰ পৰা ইমান দূৰৰ পৰা এনেকৈ বুলি আহিলোঁ। আৰু এতিয়া চাই আছোঁ বাঁহখন আছে ঘৰত, বাই আৰু ভিনদেউ ভাত বনাই আছে বাইদেউ। আৰু বাবুই গলাত সেইটো সি মানে বুলিব নাজানেই আৰু ক'ব গ'লে, খালি দাউৰিবই জানে। তাৰপিছত আৰু আহোঁতে বহুত ভাল লাগে, যাওঁতে একো নাই। বাই এতিয়া চাই আছোঁ। আৰু এইটো
এইটো হ'ল বিল্ডিংটো আৰু এইগিলাখানে সেয়া বহুত পুৰণা হয় চিৰিগিলাখান দেখিলে গম পায় বহুত পুৰণা হয় কিজান আৰু হ'ল আজিৰ ভিডিঅ'টো মানে মই ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব সেয়া আৰু সেইটো এইগিলাখন গাড়ী থোৱা হেৰি কৰি বনাই দিছে